নমস্কাৰ সকলোকে আজি ভিডিঅ'টো স্বাগতম জনাইছো আশা কৰো সকলোৰে খবৰ ভাল আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব আজি ভিডিঅ'টো আসলে মোৰ আৰ্টৱৰ্কসমূহ পুৰণা আৰ্টৱৰ্কসমূহ আৰু বৰ্তমান আৰ্টৱৰ্কসমূহৰ লগত কম্পেৰিজন কৰি আগতকে কিমান ইমপ্ৰুভ হ'ল আৰু এই ভিডিঅ'টো বনোৱা এটা উদ্দেশ্যও আছে আজি মেইন টপিকটো হৈছে এইখিনি কৰিম আৰু সো ভিডিঅ'টো ভালকৈ লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব থ্যাংক ইউ সো গাইস ভিডিঅ' কৰি থাকোতে এগৰাকী ভণ্টি আহিলে এখেতে তুমি ছবি আঁকা নাই মোৰ ভিডিঅ' চোৱা নাই চাইছা ঠিকে আছে আৰু তুমি ছবি আঁকি ভাল পোৱা নে ভাল পোৱা কোন ক্লাছত পঢ়ি আছা এতিয়া 1ত পঢ়ি আছে ঠিকে আছে ছবি আঁকি থাকিবা মোৰ ভিডিঅ' চাই থাকিবা হ'বনে অ'কে লাইক এটা কৰি দিব কোৱা লাইক সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰি দিব থ্যাংক ইউ মই হেই পুৰণা কৈ লবা সো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে এগৰাকী ভণ্টি আহিলে তেখেতে বোলে কিবা ছবি এটা আঁকে সো কি ছবি আঁকে সুধোচোন আৰু সো কি ছবি আঁকিবা তুমি মই কিবা ছোৱালী এজনী আঁকিম ভাবিছো সো ছোৱালী এজনী আঁকিব বোলে তেখেতৰ ছোৱালীয়ে সো কলম আৰু বহি দি দিছোঁ সো ইয়াতে আঁকিব সো ইয়াত বহা হিয়া মোৰ টেবুলখন ধৰা ইয়াত থোৱা ইয়াত বহি লোৱা এতিয়া আঁকি থাকা আঁকি হ'লে দেখুৱাম কি আঁকে সো ভণ্টিগৰাকীয়ে বোলে ছবিটো আঁকি হ'ল সো কেনেকুৱা হৈছে নো চাওঁচোন আহক ভিডিঅ'টো সো আঁকি আছিলে কি আঁকিছে এইটো প্ৰাকৃতিক দৃশ্য আঁকিছে আৰ্ট বাই ৰিয়া শইকীয়া বোলে ধুনীয়া লাগিছে দেই আৰু ছোৱালীজনী কি হ'ল ছোৱালী আঁকিম বুলি কৈছিলে ছোৱালীজনী এই আঁকিছিলে লাজ কৰিছে মানে অলপ বোলে কিবা হ'ল এই লাজ কৰিছে এয়া কাটিবা নাকাটিবা এই ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ আঁকিছে আগতো মই এনেকুৱা আছিলোঁ বাৰু আকৌ আঁকি থাকিব ভাল হ'ব খঙে উঠি গ'ল শুনো হ'ব একো নহয় আকৌ আঁকিবা ভাল হ'ব ভাল হৈছিলে এইটো বহুত ধুনীয়া আছিলে ন ইমান ধুনীয়া আঁকিছা একো নাই আকৌ লাগিব খঙে উঠি গ'ল দেখিছে নাই খং দেখিছে নাই চ' তাই কিবা খং উঠি গ'ল তাই গুচি গ'লগৈ এইসমূহ হৈছে মোৰ বহুত দিনৰ পৰা গোটাই থকা আৰ্টৱৰ্কসমূহ বহুত গাল হৈ গ'ল দেখিছোঁ পাইছে কিন্তু আজি চব গোটেই সোপা চ' গাইজ প্ৰথম মই দেখুৱাম মোৰ পুৰণা আৰ্টৱৰ্কসমূহ সেই আৰ্টৱৰ্কসমূহ প্ৰথমতে হৈছে এইজন কোন চিনি পাইছেনে বাৰু সেই দোস্ত ডিম্পু বৰুৱা আঁকিছিলোঁ একেবাৰে বহুত আগতে যেতিয়া মানে মই মনত নাই কেতিয়া আঁকিলোঁ চ' অলপ কমেডি টাইপত আছে মই গম পাইছোঁ এইটো লাহে লাহে গৈ ইম্প্ৰুভ হ'লগৈ চ' এইটো যেতিয়া 2 মিলিয়ন হৈ আছিলে ডিম্পু বৰুৱা সেই তেতিয়া আঁকিছিলোঁ এইটো বস্তুটো চ' এইটো ছাইডত চ' এইটো আমাৰ গাঁৱত ফাংচনত তন্ময় শইকীয়া আহিছিলে চ' তাক আঁকিছিলোঁ মানে তেওঁক আঁকিলোঁ তেতিয়া এনেকুৱা আছিলে সেইটো জেৰক্স কৰিছিলোঁ মেইন হেৰিটো তাক দিছিলোঁ আৰু এই ফটো দেখিব পাইছেনে এই কপি আছিলে আমাৰ ফাংচনত অহা তেখেত তেওঁক দিলোঁ আৰু এতিয়া মই থৈ দিছোঁ এইটো ধুনীয়াকৈ আৰু ছেকেণ্ড হৈছে এই কপি মই বহুত আগতে আঁকিছিলোঁ সেইটো মানে পুৰণা আৰ্টৱৰ্কবোৰ দেখুৱাইছোঁ যেতিয়া পুৰণা আৰ্টৱৰ্ক এনেকুৱা ধৰণৰ আছিলে এইটো ঠিকেই আছিলে অলপ বহুত কষ্টকৈ আঁকিছিলোঁ চ' এনেকুৱা ধৰণৰ হৈ আছে চ' এই কপি আছিলে দীপলিনা ডেকা চ' অলপমান ধৰিব পাৰিছে চাগে ইমান নপাৰিলোঁ চ' এনেকুৱা এইটো আছিলে তাৰপিছত আৰু এই কপি আছিলে বিৰাট কোহলি কিন্তু আধৰুৱা হ'ল চ' এইটো বনাব লাগিব আকৌ নেক্সট মানে বনোৱা নহ'ল আৰু বনাম বুলি ভাবি থাকোঁতে তাৰপিছত এইখন হৈছে জুবিন গাৰ্গ কিন্তু জুবিন গাৰ্গৰ দৰে লগা নাই মোৰ মতে চ' এইটো এনেকুৱা ধৰণৰ আছিলে আগৰ আৰ্টৱৰ্কবোৰ এতিয়া অলপ ইমপ্ৰুভ কৰিব পাৰিছোঁ নিচিনা লাগিছে চ' এনেকুৱা আছিলে আৰু এইখন আছিলে কেৰি মিনাটি আগতে ছবিটো মানে আঁকি থাকোঁতে ডাঙৰকৈ লিখি দিওঁ আৰু মোৰ নামটো ডাঙৰকৈ লিখি দিওঁ বৰ ভাল নালাগে আজিকালি গম পালোঁ ইমান এইবোৰ কৰিব নালাগে আৰু চিম্পুলকৈ কৰিলেও হ'ল ইমান আৰু তলতো আৰ্ট বা ইয়াতো লিখিছোঁ বা এইটো কিন্তু কেৰি মিনাটি নিচিনা লগা নাই নাকটো ডাঙৰ হ'ল মুখখন কমেডি টাইপত আহিছে কমেডি কিবা তাৰপিছত তাৰপাছত আঁকিলোঁ লাহে লাহে ইমপ্ৰুভ হ'ল ইমপ্ৰুভ হোৱাৰ পিছত এনেকুৱা ধৰণৰ এইটো দেখিয়ে চিনি পাইছে চাগে এইটো আচলতে বৰ্ষাৰাণী বিচয়া চ' তেখেতক আঁকিছিলোঁ কেনেকুৱা লাগিছিল জনাব আৰু আঁকিছিলোঁ এইখনো এই নতুনকৈ অঁকা বেছি দিন হোৱা নাই এইখনো আঁকিছিলোঁ কেনেকুৱা হৈছে বা চ' এইখন আছিলে কিন্তু ক্লাইণ্টে নালাগে বুলি ক'লে মানে ফটো পে'মেণ্টটো কৰিলে কিন্তু এইটো নালাগে বুলি ক'লে সেইকাৰণে এখন অকল ফটো মাৰি দিয়া হ'ল ভালদৰে HD কোৱালিটি তেনেকৈ দৰে দিয়া হ'ল আৰু এইখন হৈছে এখন আচলতে এইফালে প্ৰিণ্ট পেপাৰ এখন হাতে লিখিছোঁ চ' এটা ভিডিঅ'ত বনাইছিলোঁ ৰিল তাত চাইছিলে চাগে আপোনালোকে কি নাচাই যদি চাই ল'ব এইটো এইফালে আঁকিছিলোঁ এইফালে প্ৰিণ্ট পেপাৰ এনেকৈ বনাইছিলোঁ আৰু কেনেকৈ অকণ ডিজাইন দি বনাইছিলোঁ কিন্তু কি হ'ব নাজানো আৰু হৈছে আমাৰ দাদাই অমৃত কুমাৰ হাজৰিকা এখেত আঁকিছিলোঁ আগতে পুৰণা আৰ্টৱৰ্কৰ
আৰু কেইদিনমান আগত কোৱা এইখন আৰ্টক এখন কমিশ্যন আৰ্টক আছিলে চ' এইখনত পে'মেণ্টটো কৰিলে কিন্তু নেলাগে বুলি ক'লে কাগজখন অনলাইন আছিলে সেইকাৰণে ডেলিভাৰী কৰা নহ'ল আৰু ৰিচেণ্টলি এখন আঁকিছিলোঁ এখন আপোনালোকে গম পাইছে চাগে পেহেলগামত যোনটো আতংকবাদী হামলা আছিলে সেইকাৰণে অঁকা হৈছিলে ৰিলত চাইছিলে চাগে আপোনালোকে চ' চাই ল'ব নাচায় যদি আৰু এইখনো আছিলে কমিশ্যন আৰ্টৰ এখন কিন্তু এখন ডেলিভাৰী কৰিছিলোঁ কিন্তু নগ'ল কিবা প্ৰব্লেমৰ কাৰণে আৰু এনেকুৱা ধৰণৰ বৰ্তমান আৰ্টবোৰ আৰু এই কবি আছিলে মিষ্টাৰ ইণ্ডিয়ান হেকাৰ তেখেতক আঁকিছিলোঁ তেখেতে মোৰ সেই ৰিলটোত কমেণ্টটো কৰিছিলে তেখেতে পাইছিলে মানে ভিডিঅ'টো চ' ভাল লাগিছিলে ভিডিঅ'টোত দিলোঁ আৰু তেতিয়ালৈ ইমান ইম্প্ৰুভ কৰা নাছিলোঁ চ' অলপ ভালো হৈছিলে সেইকাৰণে আৰু কেইদিনমান আগতে আঁকিছিলোঁ বিহু বুলি কিবা এটা আঁকিছিলোঁ বিহু বুলি কিনো আকৌ চ' এটা ঢুলীয়া পেপুৱা আৰু এটা নাচনী নাচি থকা এটা দৃশ্য আঁকিছিলোঁ এইটোৱে আছিল চ' গাইজ আৰু মোৰ আৰ্টসমূহ আছে কিছুমান চেল কৰিলোঁ আৰু বৰ্তমানো আছে কিছুমান ৱালত লগাই থোৱা আছে সেইসমূহ দেখুৱাই আছোঁ বৰ্তমান মোৰ ৰুমত যোনখিনি আছিলে সেইখিনিও দেখুৱাম এই কপি আছিলে মোৰ এই কপি ভাল লগা বহুত কষ্ট কৰিছিলোঁ বুলেট এইখন GT লগত তাৰ বহুত ডিটেইলিং দি আঁকিছিলোঁ চ' ইয়াত ৱালত লগাই থোৱা আছে আৰু আমাৰ চ' এই কপি হৈছে জুবিন গাৰ্গক আঁকিছিলোঁ কেনেকুৱা লাগিছে অকণমান ডিটেইলিং দিয়া হৈছিলে অকল কালাৰিং কৰিছোঁ ফাৰ্ষ্ট কালাৰিং কৰিছোঁ কালাৰিংটো ইমান হোৱা নাই ত' পাৰফেক্ট কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এই কবি অঁকা নহয় দেই চবেই ভাবে অঁকা নহয় কিন্তু তাৰপিছত এই কৃষ্ণ ৰাধা এক কবি আঁকিছিলোঁ হ'ল কেইদিনমান আৰু ৰ'নাল্ডো আঁকিছিলোঁ ৰ'লাল্ডো আঁকিছিলোঁ কেনেকুৱা লাগিছে আৰু এইফালে মহাদেৱক আঁকিছিলোঁ মহাদেৱক আঁকিছিলোঁ আৰু আকৌ আমাৰ মা হয় মাকো এনেকৈ লগাই দিছোঁ কেনেকুৱা লাগিছে আৰু এই কবি হৈছে আমাৰ এই কবি হৈছে অসমৰ গৌৰৱ এওঁলোকক আঁকিছিলোঁ এওঁলোককো ভাল লাগিছিলে সেইকাৰণে আঁকি দিলোঁ আৰু আমাৰ কৃষ্ণ মিনি কৃষ্ণ চ' তেখেতকো আঁকিছিলোঁ কেনেকুৱা লাগিছে আৰু এয়া হৈছে আমাৰ ঘৰৰ সকলো দাদা মা দেউতা আৰু মই এনেকৈ আঁকিছিলোঁ চ' এনেকৈয়ে বহুত লগাই থোৱা আছে চ' এইবোৰে আছিলে আৰু মোৰ আৰ্টকবোৰ আৰু এনেকৈ ধৰণৰ আৰু আচলতে মই মোৰ ইনষ্টাগ্ৰামত আপোনালোকে চালে গম পাব চিৰঞ্জীৱ আৰ্টছ বুলি আছে ত' তাত মই মোৰ নিজৰ ফলোৱাৰ্ছসকলক আঁকি থাকোঁ চ' তোমালোকে চাব পাৰে তোমালোকেও যদি লাগে তাত কমেণ্ট কৰিবা চ' তোমালোকেও পাবা আৰু মোৰ সেই ফলোৱাৰ্ছসমূহক মোৰ বিচনাত থৈ দিয়া আছে এইসমূহ হৈছে আৰু এইটো আপোনালোকক দেখুৱালোহেঁতেন কিন্তু এইটো হৈছিলে মোৰ ধানে বনাইছিলোঁ সৰু ধান লগাই এটা বৰা চাউল এইটো কোলা থাকে ন চ' তেনেকৈ লগাইছিলোঁ আৰু এইটো ধানটো লগাইছিলোঁ তেনেকৈ এটা ঢোল বনাইছিলোঁ আৰু এইফালে মাৰিডাল লগাইছিলোঁ ঢোলৰ চ' এনেকৈ ধৰণৰ আঁকিছিলোঁ কিন্তু এইফালে আৰু নিগনিয়ে খাইছিলে পঁইতা চৰাই খাইছে চ' অলপ বেয়া হৈছে ভালকৈ ৰাখিব চেষ্টা কৰিছোঁ বহুত কষ্টকৈ বনাইছিলোঁ আৰু এটা আছে আৰু এইফালে ঢোল আছে জাপি আছে আৰু তেনেকৈ ধৰণে আছিলে কেনেকুৱা হৈছিলে হেপী বিহু লিখিছিলোঁ কিন্তু অকণমান কিবা খাইছে মানে অলপ প্ৰব্লেম হৈছে চ' এনেকৈ আছিলে আৰু মোৰ ফলোৱাৰ্ছৰ লগত দেখুৱাম চ' এইটো আছিলে মোৰ আপোনালোকক দেখুৱাম চাগে ৰখিব দেই এটা ৰিলত দেখুৱাম আৰু এইটো সৰুকৈ এটা বানপানী দৃশ্য আঁকিছিলোঁ এসময়ত বানপানী দৃশ্যটো আৰু এইফালে ফলোৱাৰ্ছ এজনক আঁকিছিলোঁ চ' তেনেকুৱা আৰু ইয়াত জুবিন গাৰ্গ আঁকিছিলোঁ কেইদিনমান আগত জুবিন গাৰ্গক তাৰপিছত আৰু সৰুকৈ এনেকৈ আঁকিছিলোঁ মানে বেছি ডাঙৰকৈ নাআঁকা চ' আমাৰ ৰতন টাটাজীয়ে আঁকিছিলোঁ তেখেতৰ স্মৃতিত তেখেতে যোনখন মৃত্যুবৰণ কৰিছে সেইদিনা আঁকিছিলোঁ আৰু এই কবি বানপানীত বুৰ যোৱা সকলোকৰ কাৰণে এনে ধুনীয়া এটা আঁকিছিলোঁ চ' এনেকৈ মোৰ ফলোৱাৰ্ছসকলক আঁকি থাকোঁ দেখিছে বহুত ফলোৱাৰ্ছক আঁকিলোঁ দেখুওৱা মানে ভিডিঅ'টো বহুত লম্বা হৈ যাব সেইকাৰণে দেখুওৱা নাই বহুত আঁকিছিলোঁ আচলতে কমেও 50ৰ ওপৰত মোৰ ফলোৱাৰ্ছসকলক আঁকি থাকোঁ চ' তোমালোকে গম পাইছা চাগে মোক সেইকাৰণে চিনি পোৱা চাগে বহুতো ফলোৱাৰ্ছক আঁকো চ' তোমালোককো আঁকি দিব পাৰিম চ' কমেণ্ট কৰিবা আৰু ইউটিউবতো কমেণ্ট কৰিবা মই তোমালোককো আঁকিব চেষ্টা কৰিম আৰু বহুত খুব আছে তোমালোকে দেখুৱাই মোৰ অন্ত নাই বহুত গাল আছে তেনেকৈ ধৰক ভিডিঅ'টো দীঘলৈ যাব এনেকৈ দেখুৱাই দিছোঁ আৰু চ' সেইবোৰ সামৰিব লাগিব তাৰপিছত আচলতে মই এই ভিডিঅ'টো এইকাৰণে বনাই যে মোৰ ভিউজ লাগে এনেকুৱা নহয় কিন্তু এই ভিডিঅ'টো যেতিয়া মই বহুত দিনৰ পিছত চাম মোৰ আৰ্টসমূহ কেনেকুৱা আছিল তেতিয়া ভাল লাগিব মনটো যিহেতু ইমান দিনৰ তেনেকুৱা আঁকিছিলোঁ চ' তেতিয়ালৈকে আঁকো নাই বা ঠিক নাই সেইকাৰণে তেতিয়া চাম ভিডিঅ'টো চ' সেইকাৰণে বনোৱা হ'ল ভিডিঅ'টো চ' তেনেকুৱা ধৰণৰ চ' গাইজ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত পাই আছোঁ চ' আজিলৈ বাই থেংক ইউ